নমস্কাৰ। প্ৰথমতে দেৱযানী নৰা চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ কচু আৰু মাছ। প্ৰথমতে কচুখিনি বইল কৰি লৈ বাকলিখিনি গুচাই ল'লোঁ আৰু মাছখিনি ভাজি লৈ মেলি উলিয়াই ল'লোঁ। মাছখিনি উলিয়াই লোৱাৰ পাছত আকৌ তেলত পিঁয়াজখিনি দি অলপ টাইম ভাজি ল'লোঁ আৰু লগতে দিলোঁ জলকীয়া আৰু নহৰু পেষ্ট, নিমখ, হালধি আৰু কচুখিনি মিহি কৰি লৈ দিলোঁ। অলপ পাছতে কচুখিনি দিলোঁ আৰু অলপ টাইম ভাজি মেলি পানী অলপ দিলোঁ। জোখমতে পানী দিব পাৰিব আপোনালোকৰ জোখ অনুসৰি। পানীখিনি দিয়াৰ পাছত ঢাকি মেলি 10-15 মিনিটমানৰ কাৰণে ৰাখিলোঁ আৰু তাৰপাছত উতল অহাৰ পাছতে মাছখিনি দি মেলি প্ৰায় 15-10 মিনিটমান মিডিয়াম ফ্লেমত ৰান্ধিলোঁ আৰু যেতিয়া সিজিব তাৰ পাছত দিলোঁ জালুকৰ গুড়িখিনি আৰু টেঙা নাছিল কাৰণে আমি নেমু টেঙাখিনিকে দিলোঁ। তাৰপিছতে দিলোঁ আদা পাতখিলা। এয়া আমাৰ ৰেডি হৈ গ'ল। ভাল লাগিলে ফেচবুকত লাইক এণ্ড ফ'ল' কৰিব আৰু দেৱযানী নৰা ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।